নমস্কাৰ মই বিমল চেতিয়া আপোনালোকে চাবলৈ আৰম্ভ কৰিছে অল আসাম বিমল ভিডিওটো ক্লিক কৰাৰ বাবে ধন্যবাদ মই কথাখিনি বা ভিডিওটো আৰম্ভণিতে কওঁ আজি এই ভিডিওটো খুব বেছি শেয়াৰ হ'ব লাগিব ভিডিওটো আৰম্ভণিৰ আগতে মই আপোনালোকক এটা বহুত বেছি ভাইৰাল হৈ থকা আৰু মই যিমানখিনি তথ্য সংগ্ৰহ কৰিছো বা যিমানখিনি গম পাইছো ৰূপহী নতুন বজাৰৰ এটা ঘটনা আপোনালোকে ভিডিও ক্লিপছটো আপোনালোকে প্ৰথমে আপোনালোকে চাই লওক দেখিছেনে এজন আৰক্ষী বিষয়াক কেনেকৈ মাৰপিট কৰিছে আমাৰ অসমীয়া জনসাধাৰণে ধিক্কাৰ দিছো নিশ্চয় আপোনালোকে ভিডিও ক্লিপছটো দেখিলে হয় বৰ্তমান সময়ছোৱাত এক ধুমুহাৰ দৰে ভাইৰেল হৈ থকা এটা ভিডিও ক্লিপছ এই ঘটনাটো এই ভিডিওটো অৰ্থাৎ এই ঘটনাটো হৈছিল ৰূপহী নতুন বজাৰৰ ঘটনা বুলি মই ইতিমধ্যে বা এই সময়ছোৱালৈকে মই যিমানখিনি গম পাইছো যিমানখিনি তথ্য সংগ্ৰহ কৰিছো কিন্তু তাৰ আগতে এটা কথা কওঁ যে এই সমগ্ৰ ঘটনাটো কিহৰ বাবে ইমান এটা ডাঙৰ কোলাহল পৰিস্থিতিৰ মাৰপিট এজন আৰক্ষী বিষয়াক জনসাধাৰণে পাব্লিকে লপাথপা দিবলৈ পালে বা কিহৰ বাবে এনেকুৱা এটা সৰ ঘুষা খাবলগীয়া হ'ল সেই ঘটনাৰ সন্দৰ্ভত কিন্তু মই একো নাজানো প্ৰথম কথা কিন্তু এই ভিডিওটোক লৈ বা এই ঘটনাটোক এই গোটেই সমগ্ৰ ঘটনাটোক লৈ মিনি মোৰ দুটামান ক'বলগীয়া কথা আছে চাওক আমাৰ অসমীয়াৰ কিছুমান মানুহৰ কিছুমান একাংশ শব্দটো ব্যৱহাৰ কৰিছো মই একাংশ সমাজৰ এই যে চিন্তাধাৰাবিলাক এই যে মানসিকতাবিলাক তেওঁলোকৰ বহুত বেলেগ বুলি কৈছো নহয় বহুত বেলেগ বুলি কিয় কৈছো চাওক মই প্ৰথমতে কৈছো যে এই সমগ্ৰ ঘটনাটো এজন আৰক্ষী বিষয়া কিয় হাত তোলালে বা কিয় ইমান ডাঙৰ এটা পৰিস্থিতি কোলাহল পৰিস্থিতি সৃষ্টি হ'বলগীয়া হ'ল সেই সন্দৰ্ভত মই একো নাজানো যদিও কিন্তু তাৰোতো এটা কিবা সমাধান এটা আছিলে গতিকে সেই সমাধানটো নিবিচাৰি ডাইৰেক্ট যে এজন অন ডিউটিত থকা আৰক্ষী বিষয়া অসম পুলিচক যে এনেকৈ মাৰপিট কৰিছে এনেকৈ গাত হাত তোলাইছে কিমান এটা মাৰাত্মক ভুল কৰিছে বাৰু তেওঁলোকে বা আপোনালোকে কিমান মাৰাত্মক ভুল কৰিছে আপোনালোকে নিজে এবাৰ কল্পনা কৰি চাওক আজি বেয়া লাগিছে ভিডিওটো দেখি আমি প্ৰত্যেক সময়ত যদি বা কিছু সময়ত কিছু ক্ষেত্ৰত যদি আমিও অসম পুলিচ গো বেক বা অসম পুলিচ বেয়া পাওঁ তেনেকুৱা ধৰণৰ মন্তব্য কৰোঁ যদিও বা প্ৰতিবাদ কৰোঁ যদিও কিন্তু আপোনালোকে ভাবি চাওকচোন তেওঁলোকক চৰকাৰে যি কাম দিছে বা চৰকাৰে যি দায়িত্ব দিছে সেই দায়িত্বহে কেৱল মাত্ৰ তেওঁলোকে পালন কৰিব ধৰিছে বা পালন কৰিছে এয়া নহয় যে তেওঁলোকে অকল টকা পইচাৰ বাবে পুলিচৰ চাকৰি কৰি আছে ডিউটি কৰি আছে এইটো নহয় এটা কথা ভাবি চাওকচোন তেওঁলোকৰো এখন সংসাৰ আছে তেওঁলোকৰো সন্তান আছে তেওঁলোকৰো মাইকী আছে হা এবাৰ এই মাথাটোৱে খুব ঠাণ্ডা মগজে এবাৰ 100 এবাৰমান ভাবিব তাৰ পাছতহে এনেকুৱা ধৰণৰ মাৰাত্মক ভুলবিলাক আপোনালোকে কৰিব আৰু আপোনালোকে এজন আৰক্ষী বিষয়াক অন ডিউটিত থকা আৰক্ষী বিষয়াক হাত তুলি এনেকৈ খেদি মাৰি আপোনালোকে কিন্তু নিজে নিজৰ বিপদ ছপাই লৈছে তাৰ বাহিৰে কিন্তু একো কৰা নাই মই বাৰম্বাৰ কৈছো যে সেই ঘটনাটো সমগ্ৰ ঘটনাটো কিহৰ বাবে হৈছিল কিহৰ বাবে হ'বলৈ পালে মই কিন্তু তাৰ বিষয়ে একো নাজানো কিন্তু মোৰ কথাটো হ'ল যে কি এজন আৰক্ষী বিষয়াক এনেকৈ গাত হাত তোলাটো আপোনালোকে কিমান যুক্তিসংগত বুলি ভাবে বা কিমান গ্ৰহণযোগ্য এটা কাম কৰিছে তেওঁলোকে ধিক্কাৰ দিছো একাংশ আমাৰ অসমীয়া সমাজ ঠিক আছে আৰক্ষী বিষয়াজনে কিবা এটা নকবলগীয়া কথা কৈ পালে বা কিবা এটা তেওঁ ভুল কৰিছে কিন্তু সেই ঘটনাটোৰ বা সেই ভুলটোৰ কিবা এটাতো সমাধান আছিলে শ্ৰদ্ধাৰে সন্মানেৰে নম্ৰভাৱে আলোচনা কৰিতো কিবা এটা সমাধানৰ পথ আছিলে কিন্তু তাকে নকৰি কি কৰিছে তেওঁলোকে ডাইৰেক্ট হাত তুলিছে মই যে ক'লো আগতে ভিডিওটোৰ পূৰ্বে যে মই ক'লো যে আমাৰ মানুহবিলাক বহুত বেলেগ বুলি সেইটো কাৰণে কৈছো ডাইৰেক্ট ভাবি চিন্তি নাচায় হুটপুছ নকৰে বা বিচাৰ নকৰে ডাইৰেক্ট লাগি যায় মাৰপিটত এনেকুৱা কাণ্ড কিন্তু আমি বহুত দিছো এনেকুৱা কাৰণ বহুত দেখিছো তাৰ উদাহৰণ যদি দিবলৈ যাওঁ কিন্তু কোনো হিচাপ নাথাকিব কিন্তু এই কামটো কিয় হৈ আছে বাৰে সেইটোৱে কিন্তু কেৱল মাত্ৰ ডাঙৰ প্ৰশ্ন ঠিক আছে তেওঁ যদি কিবা এটা ভুল কৰিছিলে বা তেওঁ যদি কিবা এটা অপকৰ্মত লিপ্ত হৈছিলে আপোনালোকে ধৰা পেলাইছে মই জাষ্ট কেৱল এক্সাম্পলটো দিছো দেই আপোনালোকে উচ্চ পদস্থৰ বিষয়াও আছে
তেওঁতকৈ ওপৰত কাম কৰা আৰক্ষী বিষয়া আছে, তেওঁলোকৰ ওচৰত যাওক, কমপ্লেইন দিয়ক, তেওঁকো উল্টাই এখন কেছ কৰক। আইনী প্ৰক্ৰিয়াৰেতো কিবা এটা সমাধান আছিলে, আইনী প্ৰক্ৰিয়াৰেতো কিবা এটা শাস্তি আছিলে তেওঁৰ, যদিও আৰক্ষী বিষয়া। কিন্তু আপোনালোকে তাকে নকৰি কি কৰিছে, ডাইৰেক্ট মাৰপিট কৰিছে। আৰু আমি এনেকুৱা কাহিনী বহুত দেখিছোঁ। আমাৰ অসমীয়া একাংশ শব্দটো মই ব্যৱহাৰ কৰিছোঁ, একাংশ সমাজে বা একাংশ এনেকুৱা উদ্ভণ্ডালিৰ বাবে, বহুত এনেকুৱা কোলাহল পৰিস্থিতিৰ বাবে, বহুত চৰ ঘোচা মাৰপিটৰ বাবে কিন্তু বহুত মানুহ মৰি গৈছে। আমি অভিনীলৰ কথাটো আমি কেতিয়াও পাহৰিব নোৱাৰোঁ। সেয়া এক জ্বলন্ত উদাহৰণ দিছোঁ মই আজি এই ভিডিঅ'টো। আপোনালোকে এবাৰ ভাবি চাওক যে কাৰোবাক মৰাৰ আগত 100 এবাৰ ভাবি চাওক, আলোচনা কৰক কথাবিলাক। কিন্তু এনেকৈ নহয়তো। মানুহ মাতে ভুল থাকেই। তেওঁ যে আৰক্ষী বিষয়া হ'ল বুলিয়ে যে তেওঁ ভুল নহ'ব সেইটো কোনো মানে নাই। সেইটো ক'ৰবাত গ্ৰন্থত লিখা আছে নে শাস্ত্ৰত লিখা আছে নে ক'ত লিখা আছে। ভিডিঅ'টো দেখি বা এই ঘটনাটোৰ কথা গম পাই বহুত বেয়া লাগিছে। মই যদি দেখাওঁ আপোনালোকক যে ভিডিঅ'টোত আৰক্ষী বিষয়াজনে অৱশেষত লোৰ মাৰিবলগীয়া হৈছে, অৰ্থাৎ দৌৰ মাৰি পলাবলগীয়া এটা পৰিস্থিতি হৈছে। ভাবি চাওক, মই বাৰম্বাৰ কৈছোঁ কিবা এটা ভুল হৈছিল তেওঁলোকৰ, বা তেওঁ আৰক্ষী বিষয়াজনৰ কিবা এটা ভুল হৈছিল, কিন্তু তাৰো কিবা এটা সমাধান আছিলে। কোলাহল এটা পৰিস্থিতি নকৰাকৈ বা মাৰপিট নকৰাকৈও কিবা এটা আলোচনা বিলোচনা কৰি সমাধানৰ এটা পথ আছিলে। আৰু যদি আপোনালোকে সেইটোও কৰিব নোৱাৰে, আপোনালোকে ডাইৰেক্ট তেওঁতকৈও ওপৰত কাম কৰা কিছু আৰক্ষী বিষয়া আছে, আপোনালোকে তেওঁক বা তেওঁলোকক অৱগত কৰিব লাগিছিল এই ঘটনাটো। কিন্তু মই আপোনালোকক ধিক্কাৰ দিছোঁ যে আপোনালোকে ডাইৰেক্ট এনেকৈ মাৰপিট বা এনেকুৱা এটা পৰিস্থিতি, এনেকুৱা এটা ঘটনা ঘটাই পেলালে য'ত নেকি পাহৰিব নোৱাৰি। আমি আৰক্ষী বুলি ক'লে বহুত শ্ৰদ্ধা কৰোঁ বা খুব বেছি ভাল লাগে বা কেতিয়াবা ভয়ো লাগে, নহয়নে? আৰু তাৰ সমান্তৰালকৈ কেতিয়াবা কিছু ক্ষেত্ৰত কিছু সময়ত আমি কি কৰোঁ যে অসম পুলিচ গো বেক, আছাম পুলিচ গো বেক তেনেকুৱা ধৰণৰ প্ৰতিধ্বনিৰে প্ৰতিবাদো কৰি আহিছোঁ। কিন্তু আপোনালোকে ভাবি চাওকচোন যে এজন আৰক্ষী বিষয়াতো এটা পৰিয়াল আছে, এখন ঘৰ সংসাৰ আছে। আৰক্ষী বিষয়াতো কিবা এটা ভুল হ'ব পাৰে, তেওঁতো মানুহে, তেওঁ কেৱল মাথো পালন কৰিছে চৰকাৰৰ দায়িত্ব। আৰু আপোনালোকে এজন আৰক্ষী বিষয়াক, অন ডিউটিত থকা আৰক্ষী বিষয়াক হাত তুলি এনেকৈ খেদি মাৰি আপোনালোকে কিন্তু নিজে নিজৰ বিপদ ছপাই লৈছে। তাৰ বাহিৰে কিন্তু একো কৰা নাই। কিমান যুক্তিসংগত বুলি ভাবে বা কিমান গ্ৰহণযোগ্য এটা কাম কৰিছে তেওঁলোকে। ধিক্কাৰ দিছোঁ একাংশ আমাৰ অসমীয়া সমাজ।